আমাৰ ভাৰতৰ যি ক্ৰিমিনেল জাষ্টিস সিস্টেম আছে মানে যোনটো সিস্টেম দি আমাৰ ক্ৰিমিনেলস বা ক্ৰাইমবোৰ কন্ট্ৰল কৰা হয় ভাৰতবৰ্ষত সেই গোটেই সিস্টেমটো এটা ডাঙৰ চেঞ্জ আহি আছে 1 জুলাইৰ পৰা আহিব সেই চেঞ্জটো আমাৰ ভাৰতবৰ্ষত যিবিলাক আইন চলি আছে আইপিসি সিআরপিসি আৰু এভিডেন্স এক্ট এই তিনিটা আইন ব্ৰিটিছ যুগৰে আৰু এই তিনিটা আইনেৰে এতিয়ালৈকে আমাৰ ভাৰতবৰ্ষত ক্ৰিমিনেল জাষ্টিস সিস্টেমটো চলিছে ক্ৰাইম হলে কেনেকে ৰখিব কেনেকে ক্ৰাইমৰ এভিডেন্স ল'ব কেনেকে কি প্ৰচিডিউৰ ক্ৰাইমটো ইনভেষ্টিগেট কৰিব এই প্ৰচিডিউৰটো আজিলৈকে অনলি ব্ৰিটিছ সিস্টেমত চলিছিল যোনটো আমালোকে ভেৰি ৱেল জানো কিন্তু এতিয়া এইটো চেঞ্জ কৰিছে চেঞ্জ কৰি গভৰ্ণমেণ্টে নতুন কেইটামান এক্ট আনিছে এই এক্ট কেইটা হ'ল ভাৰতীয় ন্যায় সংহিতা এইটো হ'ল আইপিসি আৰু সিআরপিসি চেঞ্জ কৰি আনিছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু এভিডেন্স এক্ট যোনটো আছে উইটনেছ লোৱা হয় যোনটো সাক্ষীবাদী যোনটো চিষ্টেম দি লোৱা হয় সেইটো নামটো চেঞ্জ কৰি আৰু এক্টটো চেঞ্জ কৰি বনোৱা হৈছে ভাৰতীয় সাক্ষ্য অধিনিয়ম এই নতুন তিনিটা এক্ট আহিছে তো এইটো এটা লিগেল আপডেট এই ৰিলটো ভাল লাগিছে শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম।